গুড মৰ্ণিং আৰু টাইম কেইটা বাজিলে? টাইম 10টাই হৈ গ'ল আৰু আজি মানে পুৰা বতৰটো চাওকচোন, পুৰা ডাৱৰীয়া কৰি দিছে। মানে বৰষুণে আহিব নেকি ঠিক নাই দেই। সেইপিনে বাইকখন উলিয়াই লৈছোঁ আৰু এই বাইকখনৰ মানে কি ক'ম, ইয়াৰ বহুতো প্ৰব্লেম দি আছে। মেইনকৈ হেডলাইট নজ্বলা হৈ আছে আৰু ৰাতি মানে যাবলৈ মানে বহুত দিগদাৰ। হেডলাইটটো যদি নজ্বলে ৰাতি মানে যাবলৈ অকণ দিগদাৰ হয়। সেইবাবে বোলো গাড়ীখন আজি ভাল কৰি লোৱা যাওক। এনেই ঘৰতে আছোঁ, আজি বোলো গাড়ীখনকে ভাল কৰি আনো, তিতাবৰ যাম। এতিয়া যাওঁ মানে দুটকামান পইচা উলিয়াই আনো, কাৰণ গাড়ীখনৰ হেডলাইটটো ভাল কৰিবলৈতো লাগিব ন কেইটকামান। তো যাওঁ, বৰষুণো আহিলে, যাওঁ জল্দি মাধৱপুৰ যাওঁ আৰু পইচা কেইটামান উলিয়াই আনো। এইপিনে গাড়ীখন কিমান চলিছে চাব দেই, আমাৰ গাড়ীখন। অ'কে, ওলাই যা চাওক, 67,000 চলি গ'ল। বাপৰে বাপ, হৈ গ'লে এতিয়ালৈকে এটিএমটো খোলা নাই। আহি পিনে এতিয়া ৰখি আছে। কেতিয়াবা মানে পইচা নাথাকে, কেতিয়াবা এটিএমেই নুখোলে। আমাৰ মাধৱপুৰৰ এটিএম কেইটা এনেকুৱাই মানে, আৰু কি কম। 1 2 3 মাইক চেক আৰু এইপিনে পুৰা ওলাই ল'লোঁ, ওলাই মেলি ৰেডি। এতিয়া যাওঁ তিতাবৰ। আপোনালোকে ভইচটো কেনেকুৱা পাই আছে বাৰু তো কমেণ্ট এটা কৰি জনাব। এতিয়া যাওঁ তিতাবৰ। বাইকখনৰ বহুতো প্ৰব্লেম উঠনি গৈছে আৰু বোলো আজি ভাল কৰি অনাই যাওক। আৰে ইয়াৰ উল্টাকৈ খুলিছোঁ, ধুই চালা। আৰে ইয়াৰ ভাই চা, হাতত গোটেই তেল লাগি গ'ল। অ'কে, বহুত দিনৰ পিছত আকৌ ভিডিঅ' বনাইছোঁ, বহুত ভাল লাগিছে। আৰু এইপিনে পুৰা বগেন ভেলিয়া হৈ গৈছে। বহুত দিনৰ পিছত আকৌ এনেকে ভিডিঅ' বনাবলৈ ওলাই আহিছোঁ। মটৰ ব্লগত ছেটআপত আহিছোঁ বহুত দিনৰ পিছত মানে, আৰু বহুত দিন মানে এনেকে মটৰ ব্লগ ভিডিঅ' দিয়া হোৱাই নাছিলে। তাৰপিছত এতিয়া তিতাবৰ কিয় গৈ আছোঁ অকণমান হ'লেও আপোনালোকে গম পাই আছে, কাৰণ মই অথনি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁতে কৈছিলোঁ। আৰু গাড়ীখনৰ মানে বহুত বেছি প্ৰব্লেম হৈ আছে বোলো, প্ৰব্লেমকেইটা এতিয়া সোনকালে ভাল কৰিলে যাওক। হেডলাইটটো নজ্বলা হৈছে আৰু হেডলাইটটোতো মেইন হয় ন, তো হেডলাইটটো মানে নহ'লে মানে গাড়ীখন চলাবই নোৱাৰি, ৰাতি উলিয়াই যাবলৈকে নোৱাৰি। আৰু অকণমান মানে এবাৰ মানে অকণ হাই পাৱাৰ LED লাইট এটা লগাম বুলি ভাবিছোঁ, কাৰণ নহ'লে কি হয়, ৰাতি মানে বাইক চলাবলৈ বহুত বেছি দিগদাৰ হয়। মানুহে মানে কাৰত LED বোৰ লগাই থয় আৰু পুৰা কেতিয়াবা মানে কি হয়, ডাউন কৰিবলৈ ক'লেও মানে সিহঁতি নকৰে মানে। এইবাৰ মানে পাবি এইবাৰ ময়ো পুৰা হাই পাৱাৰ LED লাইট লগাই ল'ম, তাৰপাছত দেখা যাওক নে কি কয় গাইজ। পুৰা হাই পাৱাৰ যিমান পাৰোঁ, কিমান হাই পাৱাৰ পায় মই এতিয়ালৈকে নাজানো বাৰু। মেইন দোকানত গৈ পিনে চাব লাগিব কিমান আটাইতকৈ হাই ভল্টেজৰ LED বাল্ব পায় বাইকৰ হেডলাইটত খোৱা। চ' সিমানে লগাই দিম বুলি ভাবিছোঁ মানে। আমাৰ বৰহোলা আৰু যোৰহাট যোৱাৰ ৰোডটো মানে পুৰা বঢ়িয়াকে বনাই দিলে, আৰু এতিয়া গাড়ী চলাবলৈ মানে কি ধুনীয়া হৈছে চাওকচোন। আৰু মানে মই কি হয়, ৱায়াৰলেছ মাইক এটা ইউজ কৰি আছোঁ। চ' আপোনালোকে চাগে চাউণ্ড কোৱালিটি অকণমান বেয়া পায়। মানে ৱায়াৰলেছ মাইকবোৰত কেতিয়াবা মানে কি হয়, নইজটো অকণ ফাটি আহে, মানে হাৱাটো সোমাই যায়, সেইটো কাৰণে অকণ প্ৰব্লেম মানে। পইচা উলিওৱা কাম হৈ গ'ল আৰু এতিয়া যাওঁ গাড়ীৰ হেডলাইট চাবলৈ মেইন কেছ, আৰু গাড়ী ইয়াতে পাৰ্কিং কৰি দিছোঁ বাছ। এতিয়ালৈকে মানে দুখন দোকান সোমালোৱে আৰু পোৱা নাই মানে। মেইনকৈ মই লগাম ভাবিছোঁ LED বাল্ব আৰু হেডলাইটটো। এতিয়া আহিছোঁ ওম গ্ৰাফিক্সতে, তো ইয়াত সোমাই চাওঁ পোৱা নাই। এটা পাই গৈছোঁ, চাই আছোঁ এতিয়া বাল্ব, হেডলাইটৰ LED বাল্ব, আৰু যিমান পাৰোঁ মানে সিমান হেভি পাৱাৰ ল'বলৈ চেষ্টা কৰিম। চ' এইটো এটা চাইছোঁ আৰু দেখাই আছে তাতে আছোঁ ওম গ্ৰাফিক্সত। এতিয়া পিছফালে 30/50 ইয়াতকে এইকেইটা যিকেইটা আছে সেইকেইটা চব 35/40 হয়। এইকেইটা এইটো আহিব তোমাৰ 30/50 ন। এডিটাৰ। আৰু এই দুটা চাইছোঁ, আৰু এই দুটাৰ ভিতৰত যিটো মানে বেছিকৈ হাই পাৱাৰ সেইটোৱে ল'ম। আৰু এতিয়া টেষ্ট কৰিবলৈ তাতে বেটেৰী এটা আনিছে, টেষ্ট কৰি চাই লওঁ কি হয়। দিন যাব অ'কে, আৰু এইটো লৈ লৈছোঁ ফাইনেলি।
নাইটাৰ আৰু ইয়াৰ ৱাটটো কিমান দাদা ইয়াৰ ৱাটটো চাইজ 50 ৱাট 30 50 30 আৰু 50 ৱাটৰ এতিয়া ধুনীয়াকৈ বঢ়িয়াকৈ দাদাহঁতে লগাই মেলি প্ৰাইচটো কৈছে 1400 টকা আৰু কিবা এটা কম বেছ কৰি দিব বাৰু এতিয়া বঢ়িয়াকৈ লগাই লওঁ তাৰ পৰা লগ পাইছোঁ দেখাই থাকিম সকলো আপোনালোকক বাইকৰ লোভ জগিছে নে গাইছ বাপৰে বাপ খাতৰা লাগিছে কিন্তু আৰু হেডলাইটৰ পৰা কানেকশ্যন কৰি এক্সট্ৰা মানে ইয়াতে এইটো চুইচ এটা লগাই দিম তেতিয়া মানে চুইচটো অন কৰিলে মানে লাইটটো জ্বলিব আৰু এনেই জ্বলি নাথাকে আৰু নহ'লে মানে কি হয় এনেই জ্বলি থাকিলে মানে লাইটবোৰ মানে পটককৈ বেয়া হৈ যায় সেইবাবে এক্সট্ৰা এটা চুইচ লগাই দিয়া হৈছে ইয়াত লোভটো কেনেকুৱা লাগিছে গাইছ এইটো ৰাইডিং জেকেট মই নালোৱা ইয়াতে আছিলে আৰু ইপিনে টেষ্টটো কৰি চাই লৈছোঁ কেনেকুৱা লাগে বাপৰে বাপ বেয়া নালাগে কিন্তু বঢ়িয়া লাগিছে আৰু বাইকখনৰ যি কাম আছিলে অলমষ্ট হৈ গ'ল আৰু ইণ্ডিকেটৰ লাইট মানে চুইচটো বেয়া হৈ গ'ল বুলি কৈছে আৰু ইণ্ডিকেটৰৰ চুইচটো মানে ইয়াতে মানে নাই চ' বেলেগ এদিন লগাই ল'ব লাগিব ত' থাকা তোমালোক দিয়া আহিছে চব কাম হৈ গ'ল আৰু এতিয়া যাব লাগে ঘৰ যিটো গৰম পৰিছে মই বোলো কুঁহিয়াৰ ৰস এগিলাচ খাই দিয়াকৈ যাওক এগিলাচ নহয় চৰি দুগিলাচ আৰু ইয়াতে বঢ়িয়াকৈ কুঁহিয়াৰ ৰস বোলো খাই লওঁ এই দাদাই বিকি আছে দুগিলাচ অৰ্ডাৰ দি দিছোঁ এগিলাচত লৈছে 15 টকাকৈ কি বেয়া পাইছে আপোনালোকে যদি কুঁহিয়াৰ ৰস খায় ন ডাইৰেক্ট মানে এনেকৈ ডাইৰেক্ট মানে চেপি পিনে ডাইৰেক্ট ল'ব তেতিয়া মানে বেছি ভাল কাৰণ কুঁহিয়াৰ ৰসটো মানে বেছি দেৰি নাথাকে আপোনাৰ 10 মিনিটমানৰ পিছতে মানে কুঁহিয়াৰ ৰসটো এক্সপায়াৰ হৈ যায় বুলি কয় মানুহে আৰু কি হয় খাবলৈ একচুৱেলি অলপ টেষ্টটো সোৱাদটো কমি যায় ত' সেইবাবে মানে ডাইৰেক্ট তাজাটো ল'ব লাগে গুড মৰ্ণিং গাইজ আৰু গুড মৰ্ণিং মানে আজি হৈছে নেক্সট ডে আজি আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ত' কালি ভিডিঅ'টো তাতে সমাপ্ত কৰি দিবলৈ হৈ গ'ল আৰু টাইম এতিয়া প্ৰায় কেইটা 11টা বাজি গ'ল আজি ৰাতিপুৱাই মানে মোৰ লগত এটা স্কেম হৈ গ'ল গাইজ মানে কি ক'ম মানে মানুহ এজন আহিলে চ' বোলে ভাইটি গুগল পে' হ'ব নেকি মই বোলো আছে ত' তেখেতৰ মানে কেছ পইচা নাই গুগল পে' মোক মানে গুগল পে' কৰি দিব 100 টকা এটা তেওঁক মানে 100 টকা এটা কেছ লাগে আৰু দিলোঁ মই কেছ 100 টকা দি দিলোঁ তেখেতে স্কেনাৰটো বিচাৰিলে মই দিলোঁ স্কেনাৰটো তাৰ পৰা তেখেতে মানে কি কৰিলে মোক 50 টকা এটা চেণ্ড কৰিলে দেই মই নাচালোঁ মেছেজ আহিলে আৰু বোলো দিছে আৰু কি তাৰ পাছত এতিয়া মই চাইছোঁ মেছেজটো তেখেতে 50 টকা দিলে মানে কি ক'ম মানে ইয়াৰ মোক মানে 50 টকা ঠগিয়ে থৈ গ'ল সেই চালা এনেকুৱা কৰিব নাপায় দেই মই তেওঁক উপকাৰ কৰি দিলোঁ 100 টকা এটা তেখেতে মোক 50 টকা এটা দি থৈ গুচি গ'ল ৰাতিপুৱা আজি মাথাটো বেয়া হৈ গৈছে ধুই এনেকুৱা কৰিব নাপায় মানে ওকে আহি পালোহি তিতাবৰ আছোঁ বৰ্তমান তিতাবৰ চাৰিআলিত এতিয়া আহিছোঁ মানে এডাল হেডফোন বিচাৰিছোঁ দোকানলৈ গৈ চাওঁ ত' এডাল হেডফোন লাগে হেডফোনডাল দৰকাৰ হৈ আছে দাদা দোকানলৈকে আহিছোঁ কিন্তু এডাল হেডফোন চাওঁ চ' বেছি প্ৰাইজত নালাগে এটা ল' প্ৰাইজত যদি এডাল ভাল হেডফোন পোৱা নাই চ' চাই লওঁ তাৰপিছত লৈ আছোঁ দাদা হেডফোন হ'ব টাইপ চি পাইছোঁ বতৰ আৰু ইয়াৰ বতৰ ন দাদা বতৰ আৰু ইয়াৰ প্ৰাইচটো কৈছে 1100 আৰু ইমান মানে দামীও নালাগে 500 মানৰ ভিতৰত মানে এডাল যদি পাই যাওঁ তেতিয়া লৈ ল'ম আৰু চ' ইমান দামীও নালাগে মানে ল' বাজেটত ফাইনেলি এডালৈকে লৈছোঁ ব্ৰেণ্ডেডটো দেখিছে নাই চিনিয়ে নাপাওঁ প্ৰটনিক্সৰ ব্ৰেণ্ডৰ ইমানো খাছ নহয় চ' মোৰ মানে একচুৱেলি গান শুনিবৰ কাৰণে দৰকাৰ নাই মই মটৰ ব্লগ ছেটআপৰ কাৰণে এডাল লৈছোঁ মানে মাইকবোৰ মানে কি হয় বেছি দিন নাযায় মানে ৱাৰ থকা মাইকবোৰ টেবুল থকা পটককৈ বেয়া হৈ যায় আৰু সেইবাবে মানে এবাৰ লৈছোঁ এডাল হেডফোন চ' এডালত কেনেকুৱা হয় মাতটো চাই লওঁ হ'বনে 400 আৰু প্ৰাইচটো দাদাই লৈছে 400 আহি পালোহি ঘৰ এইপিনে হেডফোনডাল লৈ লৈছোঁ এইপিনে হেলমেটটো লৈ লৈছোঁ এতিয়া বঢ়িয়াকৈ হেডফোনডাল লগাব লাগে এইখিনি এতিয়া খুলিব লাগিব তাৰ পৰা এডাল ইয়াত ফিটিং কৰিব লাগিব বঢ়িয়াকৈ ৰ'ব খুলি লৈছোঁ সেইপিনে লগাই দিলোঁ বঢ়িয়াকৈ এইপিনে লাগ খাই গ'ল আৰু এই বাঢ়ি থকাখিনি এই ভিতৰৰ পিনে এতিয়া লগাই দিলোঁ এইটো দেখিছে কথা কোৱাটো এইডোখৰত লগাই লৈছোঁ আৰু
স্পীকাৰকেইটা পিনে ছাইডত থৈ দিছোঁ একদম বঢ়িয়াকৈ। চ' বাই বাই, নেক্সট ভিডিঅ'ত পাই আছোঁ, দিয়ক।